আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে যে কিছুমান অসৎ, ধুৰন্ধৰ, বদমাছ মানুহ খুব সোনকালে ধনী হৈ যায়, আনহাতে সৎ মানুহ বহুত কষ্ট কৰিও পিছ পৰি থাকিব লগা হয় নে ইয়াৰ আঁৰত এক গভীৰ সত্য লুকাই আছে? আহক আমি আজি জানিম সকলো কথা এই ভিডিঅ'ত। বন্ধুসকল, কেতিয়াবা এনে অনুভৱ হৈছেনে আপুনি দিন-ৰাতি সৎভাৱে পৰিশ্ৰম কৰি আছে কিন্তু সফলতা যেন আপোনাৰ দুৱাৰদলিত আহিবলৈ বিচৰা নাই? আনফালে মিছা কোৱা, প্ৰতাৰণা কৰা, মানুহক ঠগি খোৱা এজন মানুহে নতুন গাড়ী লৈছে, ডাঙৰ ঘৰ বনাইছে, সমাজত সন্মানো পাইছে। তেতিয়া বুকুৰ ভিতৰত এটা প্ৰশ্ন জাগে যে ঈশ্বৰে সঁচাকৈয়ে অসৎ মানুহকহে বেছি ভাল পায় নেকি? যদি আপোনাৰ মনতো কেতিয়াবা এই প্ৰশ্ন আহিছে, তেন্তে আজিৰ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাব। বাস্তৱৰ তিতা সত্যটো হ'ল আমি কেৱল তেওঁলোকৰ সফলতাখিনিহে দেখোঁ, কিন্তু তেওঁলোকৰ ভিতৰৰ ভয়, অশান্তি আৰু পাপৰ বোজা দেখা নাপাওঁ। বেছিভাগ সময়ত চমুপথ বাছি লয়। তেওঁলোকে কাৰোবাৰ অধিকাৰ কাঢ়ি লয়, বিশ্বাস ভাঙে, মানুহৰ চকুৰ পানীৰ ওচৰত নিজৰ সুখ গঢ়ে। সেইবাবে তেওঁলোকৰ সফলতা খুব সোনকালে চকুত পৰে। কিন্তু এটা কথা মনত ৰাখিব, যি গছ বেছি সোনকালে ডাঙৰ হয়, বহু সময়ত ধুমুহাত সেয়াই প্ৰথমে ভাঙি পৰে। মনত ৰাখিব, ঈশ্বৰৰ বিচাৰ কেতিয়াও ভুল নহয়। ঈশ্বৰে কাকো লগে লগে শাস্তি নিদিয়ে, কাৰণ তেওঁ সুযোগ দিয়ে সলনি হোৱাৰ সুযোগ। কিন্তু যেতিয়া সময় আহে, তেতিয়া তেওঁৰ বিচাৰ ইমান নিখুঁত যে কোনো ধন, কোনো ক্ষমতা, কোনো মানুহে সেই বিচাৰৰ পৰা ৰক্ষা পাব নোৱাৰে। জীৱনত কিছুমান মানুহক আপুনি হয়তো খুব সুখী দেখিছে, কিন্তু তেওঁলোকৰ নিশাৰ টোপনি, বুকুৰ ভয় আৰু অন্তৰৰ অশান্তি আপুনি দেখা নাই। আৰু সৎ মানুহ, তেওঁ হয়তো অলপ দেৰিকৈ সফল হয়, কিন্তু তেওঁ মুখত থকা হাঁহিটো সঁচা হয়। তেওঁৰ সন্তানেও গৌৰৱেৰে কয়, মোৰ দেউতা বা মোৰ মা সৎ মানুহ আছিল। বন্ধুসকল, যে জীৱনত 100 মিটাৰ দৌৰ নহয়, ই এখন দীঘলীয়া যাত্ৰা। অসৎ মানুহে হয়তো আৰম্ভণিতে আগবাঢ়ে, কিন্তু শেষত জয়ী হয় সেইজন যাৰ হাত পৰিষ্কাৰ, বিবেক জীয়াই আছে আৰু যাৰ বাবে কাৰোবাৰ চকুত পানী অহা নাই। মনত ৰাখিব যে অসৎ মানুহৰ উন্নতি সময়ৰ বাবে, কিন্তু সৎ মানুহৰ সন্মান যুগৰ বাবে। সেয়ে কেতিয়াও অসৎ মানুহক দেখি নিজৰ সততা এৰি নিদিব, কাৰণ ঈশ্বৰে হয়তো দেৰি কৰে, কিন্তু অন্যায়ৰ হিচাপ কেতিয়াও এৰি নিদিয়ে। যদি এই কথাবোৰে আপোনাৰ হৃদয় স্পৰ্শ কৰিলে, তেন্তে ভিডিঅ'টো লাইক এটা কৰক, আপোনাৰ মতামত কমেণ্টত লিখক আৰু এনেধৰণৰ হৃদয়স্পৰ্শী আৰু জীৱন সলনি কৰা ভিডিঅ'ৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।